বন্ধুসকল মোৰ নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি মহাশিৱৰাত্ৰি উপলক্ষে আমাৰ ওচৰতে থকা দেৰগাঁৱৰ শিৱদৌললৈ যাম বুলি ভাবিছিলোঁ। মই, মোৰ ভণ্টি আৰু দুটা ভাইটি। গতিকে ভিডিঅ'টো শিৱদৌলৰ উপলক্ষে বনোৱা হ'ব। তাত গৈ শিৱদৌলটো দেখুৱাম, কি কৰিলোঁ সেই সকলোখিনি আজি দেখুৱাম আৰু আপোনালোক সকলোলৈকে শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা আৰু মৰম দিলোঁ। শিৱ বাবাই সকলোৰে মনৰ আশা পূৰ্ণ কৰক, সকলো ভালে কুশলে থাকে হওক তাৰে প্ৰাৰ্থনা কৰিলোঁ। মোৰ চেনেলটোত যদি নতুন কোনোবা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মই আৰু সঞ্জু স্কুটিত গৈ আছোঁ। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মৌবন্ধা পাৰ হৈ চিধা গৈ থাকিলে দেৰগাঁৱৰ ওচৰতে মন্দিৰটো, দেৰগাঁৱৰ নেঘেৰি টিঙৰ ওচৰতে প্ৰায় 2 কিলোমিটাৰমান সোমাই গ'লেই মন্দিৰটো পাম। ফাগুন মাহটো কাৰ কাৰ প্ৰিয় ক'বচোন কমেণ্ট কৰি। মোৰ কিন্তু ফাগুন মাহটো বহুত বেছি প্ৰিয় হয়। যদিও বা ধূলি বালিৰে শুকান এটা পৰিৱেশ হৈ থাকে, তথাপিও ফাগুনৰ যি সৌন্দৰ্যতা সেয়া তুলনা নহয় কোনো মাহৰ লগত, নহয় জানো? ফাগুন বুলি ক'লেই পলাশ মদাৰ লঠঙা ওলোৱা গছৰ সৌন্দৰ্য, শুকান পাতৰ সৰসৰণি, এইবোৰৰ প্ৰেমত পৰোঁ। আপোনালোকেও বাৰু পৰেনে? কমেণ্ট কৰি ক'বচোন। ইয়াতে মানে আমি পাৰ্কিং কৰি ল'লোঁ মানুহৰ ঘৰত। এই ওচৰতে মন্দিৰৰ ওচৰত যিবোৰ মানে পাৰ্কিং কৰিছে তাতে বহুত দাম লৈছে, 50 টকা পাৰ্কিং। সেইকাৰণে আমি মানুহ এঘৰ বিচাৰি ইয়াতে পাৰ্কিং কৰি লৈছোঁ আৰু পইচাটো ৰৈ যাব ন। এয়া আমি বাইক আৰু স্কুটি পাৰ্কিং কৰি আমি চাৰিটা এতিয়া গৈ আছোঁ। ইয়াতে মানে আজি বহুত বেছি মানুহৰ ভিৰ। এনেই আহিলে মানে ইয়াতে স্কুটি বা গাড়ীতে আহিব পাৰি, আজি বহুত মানুহৰ ভিৰ কাৰণে ইয়াতে মানে খোজকাঢ়ি আহিব লগা হৈছে। প্ৰায় 2 কিলোমিটাৰমান ৰাস্তা আৰু এয়া গৈ আছোঁ আমি। চব বহুত মানুহ মোৰ পিছফালে, বহুত পূজা নিচিনা মানুহ। ইয়াতে ৰঙালু, ৰঙালাও, বন্ধাকবি, পাচলি চব এইফালে পূজাৰ নিচিনাকৈ এইবিলাক বস্তু ওলাইছে। যথেষ্ট পৰিৱৰ্তন হৈছে দেই। মহাদেৱে কেনেবাকৈ বাৰু এইবিলাক খেলনালৈ খেলিছিলে নেকি ক'বচোন কমেণ্ট কৰি কোনোবাই। ব্যতিক্ৰম দেখিছোঁ এইবোৰ। শিৱৰাত্ৰি বুলি ক'লে এইটো বস্তু চলে আৰু, নহয় জানো? এয়া আমি গৈ আছোঁ। মানে ফিল্ডটো কেনেকুৱা কৈ দিয়া তোমালোকে, কেনেকুৱা লাগিছে? পূজা লাগিছে দেই, ইমান মানুহৰ ভিৰ হৈছে, একদম পূজা নিচিনাই লাগিছে। শিৱৰাত্ৰি কম পূজা দাদা। জিলাপি লাগিছে, মানে ইমানেই জিলাপি আছে ইয়াত। সকলোলৈকে পুনৰবাৰ মোৰ ফালৰ পৰা মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা দিছোঁ। শিৱ বাবাই সকলোৰে মনৰ আশা পূৰ্ণ কৰক। এয়া চাওক, আমি ইয়াত গৈ আছোঁ, চাই থাকক। গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱৰ পৰা প্ৰায় 6 কিলোমিটাৰ আঁতৰত এই মন্দিৰটো অৱস্থিত। সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই যি মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল, সঁচাকৈয়ে বহুত বেছি ধুনীয়া। প্ৰায় 75টা শিলৰ চিৰি পাৰ হৈ মূল মন্দিৰটো পায়। শিলৰ চিৰিকেইটা পাৰ হৈ এই লোহাৰৰ গেটখন পায়। প্ৰায় 50টামান সটসটি পাৰ হৈ আমি মন্দিৰটো পাইছোঁ। সেইটো ৰাস্তা দি মানে বহুত মানুহ, সেইকাৰণে আমি বেলেগ এটা ৰাস্তাই দি আহিছোঁ। মানে এইফালে ঘামি জামি অৱস্থা নাই, পূৰা একদম ৰ'দটো টিংকৈ মাথাত ধৰিছে। এইটোৱেই হৈছে মূল মন্দিৰটো।
এয়া মন্দিৰটোৰ চৌপাশৰ সেউজীয়া পৰিৱেশ। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত মন্দিৰটো অৱস্থিত। এই মন্দিৰ পাইছোহি আৰু ধূপ ধূনা জ্বলাই দিওঁ। এই ৰ'দত এতিয়া ঘামি চাওঁ ৰঙা পৰি গৈছে। ধুনীয়াকে চাকি জ্বলালো, ফুট এটা দি দিছে। সকলোলৈকে ইয়াৰ পৰা পুনৰবাৰ শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা দিছোঁ আৰু ইয়াৰ পৰাই সকলোলৈকে সেৱা আগবঢ়াইছোঁ। সকলো ভালে থাকক, কুশলে থাকক। এইটো হৈছে মন্দিৰৰ পিছফালৰ অংশটো। ইয়াতে চব মানুহ বহি ফটো তুলিছে। ইয়াতে মানে মোৰ ডিগ্ৰীত একেলগে পঢ়া ৰাণীক লগ পালোঁ। বহুত দিনৰ পিছত লগ পাই ভাল লাগিলে। এইজনী কৃষ্ণা হয়, তাইৰ লগৰ। হঠাতে লগ পাই গ'লোঁ, ভাল লাগিলে আৰু ভাল লাগিলে লগ পাই। মোৰ পিছফালে ইমান ধুনীয়াকৈ শিমলু ফুল ফুলি আছে। ফাগুন বুলি ক'লে শিমলু পলাশ নহয়নে? সেই মন্দিৰৰ চাৰিওফালে 4জোপামান শিমলু গছ আছে। ইমান ধুনীয়া লাগিছে। শিমলু ফুল কোনে কোনে ভাল পায় ক'বচোন কমেণ্ট কৰি। গৈ আছোঁ একদম ঢলীয়া ৰাস্তাটোৱেদি। এইকেইটা আহি আছে, আহিবলৈ ভয় কৰিছে এইকেইটাই। প্ৰায় ঢলীয়া দিছেনে? এইটো শ্বৰ্টকাট, সেইকাৰণে এইফালে গুচি আহিলোঁ। এতিয়া আমি ঘৰলৈ বুলি যাওঁ আৰু ধুনীয়াকৈ সেৱা চেৱা কৰি আহিলোঁ। ইমানখিনি মানুহ। এই বাটতে এইটো কি আছিলে, ময়ূৰৰ পাখি ল'লোঁ আৰু। এতিয়া মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক জনাবচোন কমেণ্ট কৰি। যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। সময় দিনৰ 2টা বাজিছে, তথাপিও অগণন ভক্তৰ ভিৰ হৈছে ইয়াতে। সকলোকে মহাদেৱ শিৱই মনৰ আশা পূৰ্ণ কৰক, তাৰে কামনা কৰিছোঁ। চব মোৰ পিছফালে ইমানখিনি মানুহ এইফালে ঘৰলৈ আহি আছে আৰু ইফালৰখিনি আহি আছে। ইমান ৰ'দ দিছে যদিও, ইমান মানুহৰ ভিৰ হৈছে যদিও সঁচাকৈ আজি বহুত ভাল লাগিলে। মহাদেৱৰ চৰণত সেৱা কৰি একদম মানে এটা ভাইব্ৰেশ্যন, পজিটিভ ভাইব্ৰেশ্যন আহিলে মনত, খুব ভাল লাগিলে। এতিয়া আমি স্কুটি থোৱা জেগা পাইছোঁহি আৰু বহুত বেছি ভোক লাগিছে। এনাৰ্জি একদম নোহোৱা নিচিনাই লাগিছে আৰু ৰাস্তাত হোটেল পালে কিবা খাম ন সঞ্জু? ৰাস্তাত হোটেলত আমি কিবা খাম। সেইকাৰণে ঘৰলৈ গৈ আছোঁ আৰু। মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।